খুলুমবাই নমস্কাৰ আজি আমি বড়ো সাহিত্য বা পালৰ পৰা আজি আমাৰ পবিত্ৰ দিন 18 মে আৰু 18 মে হ'ল আমাৰ বড়ো মাধ্যম প্ৰৱৰ্তন কৰাৰ দিন 1963 অৰ্থাৎ 1963 চনৰ আজিৰ তাৰিখৰ বড়ো মাধ্যম এই সময়ৰ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী চলিহা ডাঙৰীয়াৰ দিনত বড়ো মাধ্যম প্ৰৱৰ্তন কৰা হৈছিল আজি বড়ো মাধ্যম আহি আমি সকলোৱে জানো যে যথেষ্ট মানে আগবাঢ়ি গ'ল আৰু এই সম্পৰ্কে আজি আমি ইয়াত এটা প্ৰেছ মিট লৈছোঁ প্ৰেছ মিটত আমাৰ মোৰ লগত আছে আমাৰ বড়ো সাহিত্য বা ওদালগুৰি জিলাৰ সন্মানীয় উপদেষ্টা মানিক বসুমতাৰী ডাঙৰীয়া আৰু মোৰ লগত আছে লগতে ওদালগুৰি জিলা বড়ো সাহিত্য বা সন্মানীয় সভাপতি শ্ৰীযুত শুভংসা মোছাহাৰী ডাঙৰীয়া আৰু লগতে আমাৰ বিভিন্ন চেনেলৰ সন্মানীয় প্ৰেছ মিডিয়া ইলেক্ট্ৰনিক মিডিয়াৰ সন্মানীয় বন্ধুবৰ্গসকল আজি যেটো প্ৰেছ মিট এই প্ৰেছ মিটৰ যোগেদি আমি আমাৰ বড়ো মাধ্যম বা বড়ো মিডিয়াম যিমানখিনি আগবাঢ়িছে আৰু ইয়াৰ লগত আমাৰ কিছুমান সমস্যা আজি আমাৰ মাজত যে আছে এই সম্পৰ্কে আমি ৰাইজক জনাবলৈ আজি ইয়াত গোট খাইছোঁ আজি গোটেই অসমত আমাৰ বড়ো সাহিত্য বা যিমানখিনি জিলা কমিটি আছে আৰু লগতে প্ৰাইমাৰী কমিটি আছে তেওঁলোকে এই কাৰ্যসূচী আজি সুন্দৰভাৱে সকলোৱে আয়োজন কৰিছে আৰু আমি ইয়াৰ দ্বাৰাই ৰাইজক জনাব বিচাৰিছোঁ আৰু এটা সজাগতা আমি আনিব বিচাৰিছোঁ যে বড়ো মাধ্যম আজি কি অৱস্থাত আছে আৰু আমি কেনেকৈ সেইটো জীয়াই ৰাখিম বড়ো জাতিৰ যিটো নেকি উত্তৰণ এই বড়ো মাধ্যমৰ যোগেদি কেনেকৈ আমি আহি পালোঁ সেইটো সংক্ৰান্তত আমি বড়ো সাহিত্য বা বড়োসকলৰ যিমানখিনি আমাৰ জাতীয় সংগঠন আছে আমি কেনেকৈ কাম কৰিছোঁ তাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ আমি সকলোৱে জানো যে বড়ো জাতিৰ যিটো নেকি চিনাকি এই মাধ্যমৰ যোগেদি আহিছে বড়ো মাধ্যম নহ'লে বড়োসকলৰ চিনাকি আজি কি হ'লে হয় সেইটো মানে সময়হে ক'লে হয় যিয়ে নহওক আজি আমি বড়ো ভাষাৰ যিটো নেকি উন্নতি LP স্কুলৰ পৰা আমাৰ আজি ইউনিভাৰ্চিটি লেভেললৈ আহিল তাৰ লগতে আমাৰ আজি মানে ভাৰতৰ এটা মানে ৰাষ্ট্ৰ ভাষা মানে ভাৰতৰ এটা ভাষা হিচাপে ইতিমধ্যে স্বীকৃতি হ'ল অৰ্থাৎ এই চিডিলত সেইটো মানে ইতিমধ্যে স্বীকৃতি পোৱা গ'ল সেইটো কাৰণে আমি বিচাৰোঁ যে বড়োসকলে বড়ো ভাষাক লৈ পেলাই নিজৰ চিনাকি ৰখাৰ লগতে ৰাষ্ট্ৰৰ লগতে আৰু ৰাইজৰ লগতে আমি কাম কৰি আহিছোঁ কিন্তু আমি আজিৰ দিনৰ এটা কথা ক'ব লাগিব আৰু ৰাইজক আমি জনাব বিচাৰিছোঁ যে যোৱা 14 এপ্ৰিল 2025 তাৰিখে আমাৰ মহামান্য অসমৰ ৰাজ্যপালৰ জৰিয়তে অসমৰ ভাষা নীতি আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কে জাৰি কৰা অধ্যাদেশ অৰ্ডাৰ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন ডেটেড 14 এপ্ৰিল 2025 সেইটো আমাৰ বড়ো সাহিত্য সভাৰ এটা দৃষ্টিগোচৰ হৈছে আৰু ইয়াৰ যোগেদি ইয়াত কোৱা হৈছে যে অসম উচ্চতৰ শিক্ষা সঞ্চালকালয়ৰ পৰা সকলো প্ৰতিষ্ঠিত আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকললৈ বিভিন্ন পদৰ নিয়োগত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ নিৰ্দেশনাৰ ওপৰত বহলাই আলোচনা কৰে আৰু উক্ত অধ্যাদেশৰ কাৰ্যকৰীকৰণৰ তীব্ৰ বিৰোধিতা কৰে আৰু ইয়াক বাতিল কৰাৰ বাবে দাবী কৰা হয় যেহেতু অসম মানে অকল ইয়াতে এটা ভাষা নহয় এটা ভাষা ইয়াত নাই আৰু আমি সকলোৱে জানো যে অসমীয়া ভাষাৰ লগত মানে বড়ো ভাষাও এতিয়া ভাৰতৰ এটা ৰাষ্ট্ৰ হিচাপে মানে ভাষা হিচাপে অসমৰ এটা ভাষা আমি সেইটো সমানে সন্মান দিয়াটো বিচাৰোঁ আৰু সেইটো কাৰণে আমি
এটা কথা ক'ব লাগিব যে এই অধ্যাদেশৰ ফলত ভাৰতীয় সংবিধানৰ ৮ম অনুসূচী মানে ভুক্ত অসমৰ ৰাজ্যিক সহযোগী ভাষা মৰ্যাদাপ্ৰাপ্ত বড়ো ভাষাক অকল বিটিআৰ অঞ্চলতে সীমাবদ্ধ ৰাখি অসমৰ অন্যান্য অঞ্চল বিশেষকৈ BKWAC অঞ্চলত অকাৰ্যকৰী কৰাৰ পথ সুচল কৰিব। তাৰমানে আমি এনেকুৱা এটা আন্দাজ কৰিছোঁ যে এই অধ্যাদেশৰ জৰিয়তে বড়ো ভাষা বড়ো মাধ্যম যিটো নেকি চিনাকি অকল মানে BTADত সীমাবদ্ধ ৰাখিবলৈ বিচাৰাটো আমি দেখিবলৈ পাইছোঁ। আমি যিটো নেকি বিচৰা নাই, আমি বিচাৰোঁ যে বড়ো ভাষা বড়োসকলৰ যিটো নেকি মাধ্যম অকল BTADত মাত্ৰ নহয়, BTADৰ বাহিৰতো আছে। আৰু সেইটোৰ কাৰণে তেনেকুৱা যদি অধ্যাদেশ যদি কাৰ্যকৰী কৰা হয় অদূৰ ভৱিষ্যতে বড়ো মাধ্যমৰ কাৰণে বড়ো ভাষাৰ কাৰণে মানে বিপদ আহিব, বিপদ হ'ব, আমি সেইটো দেখিবলৈ পাইছোঁ। আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, আহ্বানৰ লগতে আমি দাবী কৰিব বিচাৰিছোঁ যে তেনেকুৱা এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে আচলতে কিছুমান জাতীয় সংগঠনৰ লগত আলোচনা কৰাটো দৰকাৰ বুলি আমি ভাবোঁ। আৰু তেতিয়াহে আমাৰ মাজত যিটো নেকি সমিলমিল ভাষাৰ ক্ষেত্ৰত মাধ্যমৰ ক্ষেত্ৰত শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত সেইটো সহায়ক হ'ব, আমি সেইটো ক'ব খোজোঁ। আপোনালোকে চাব ইয়াৰ লগতে যে আজিৰ দিনত অসম চৰকাৰৰ আমি সমালোচনা কৰিব বিচৰা নাই। অসম চৰকাৰে কিছুমান কাম কাজক আমি জনাব লাগিব ৰাইজক যে চৰকাৰে এই কামটো ভুল হৈছে, এই কামটো বেয়া হৈছে, আমি ক'বলৈ যোৱা নাই। কিন্তু চৰকাৰৰ কিছুমান নীতি যে আমাক আজি ক'বলৈ বাধ্য কৰিছে। আপোনালোকে চাব যে চতুৰ্থ ভাষা প্ৰয়োগ কৰাৰ কাৰণে যিটো চেষ্টা কৰি আছে অসম চৰকাৰে সেইটো গ্ৰহণযোগ্য নহয়। দ্বৈত মাধ্যম প্ৰৱৰ্তন কৰা যিটো নেকি প্ৰচেষ্টা, নিয়োগৰ ক্ষেত্ৰত অসমীয়া ভাষা বাধ্যতামূলক কৰা, অসম নিচিনা এখন ৰাজ্যত এইবিলাক যদি পলিচি যদি আপুনি জাপি দিব বিচাৰে সমস্যা নিশ্চয় আনিব, আমাৰ মাজত বিভেদ আনিব, আমি সেইটো আন্দাজ কৰিছোঁ। তাৰ বাদে আপোনালোকে চাব বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ জৰ জুলুম অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্তি, আমাৰ মাজত বহুত উদাহৰণ আছে তেনেকুৱা। আমি বাৰে বাৰে কৈছোঁ চৰকাৰক যে এনেকুৱা যিবিলাকত বড়ো মাধ্যম বিদ্যালয়সমূহ আছে এই বড়ো মাধ্যমৰ বিদ্যালয়সমূহত যিসকলে বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী মানে শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকক দিয়ক, কিন্তু যিসকলে বড়ো ভাষাই নাজানে তেনেকুৱা ব্যক্তিক দিয়াৰ পিছত আমি তেওঁলোকৰ পৰা শিক্ষাদান কৰাৰ বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী শিক্ষাদান কৰাৰ ক্ষেত্ৰত কি ফল আমি পাম, এইটো সমস্যা এটা হৈ আছে আমাৰ মাজত। তাৰপিছত আছে আমাৰ জুডিচিয়েল ছাৰ্ভিচৰ ক্ষেত্ৰত আপোনালোকে চাব, আমাৰ জুডিচিয়েল ছাৰ্ভিচৰ ক্ষেত্ৰত চৰকাৰৰ যিটো নেকি নীতি যে বড়ো ভাষা নহ'লে জুডিচিয়েল লাইনত চাকৰি নাপায় এতিয়া, মানে অসমীয়া নহ'লে মানে আসাম জুডিচিয়েল ছাৰ্ভিচত আজিকালি এনেকুৱা হৈ গৈছে যে আগতে চাই লয় অসমীয়া লিখিবলৈ দিব, অসমীয়া পঢ়িবলৈ দিব। যদি এই ল'ৰা যদি অসমীয়া লিখিব নাজানে, এই প্ৰাৰ্থীয়ে যদি অসমীয়া লিখিব নাজানে, অসমীয়া যদি পঢ়িব নাজানে, এই প্ৰাৰ্থীক এই চাকৰিৰ পৰা বঞ্চিত কৰা হয়। আমি চৰকাৰৰ দাবী কৰি আহিছোঁ যে বড়োৰ কাৰণেও যিবিলাক ইংলিছ মাধ্যমৰ প্ৰাৰ্থী থাকিব, বড়ো মাধ্যমৰ প্ৰাৰ্থী থাকিব, তেওঁলোকৰ কাৰণে এটা আল্টাৰনেট এটা ৰাস্তা কৰি দিব লাগে, নহ'লে এইবিলাক সমস্যা আমাৰ মাজত আহি থাকিব। সেইটো কাৰণে আমি উল্লেখ কৰিছোঁ যে আজিৰ দিনত আজি 18 মে বড়ো ভাষাৰ বড়ো মাধ্যমত আসাম চৰকাৰে সেইটো সময়ত আমাক মান্যতা দিছিল, কিন্তু এইবিলাক সমস্যা আমাৰ কাৰণে বহুত ডাঙৰ এটা সমস্যা হৈ আছে। তাৰ বাদে আপোনালোকে চাব আজি গুৱাহাটীত আছে এতিয়া বড়ো মাধ্যমৰ বিদ্যালয়সমূহ চাবৰ কাৰণে ছেপাৰেট ডাইৰেক্টৰেট ফৰ বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ,
মাত্ৰ নাম মাত্ৰ চলি আছে চৰকাৰে কোনো গুৰুত্ব নিদিয়ে যিজন ডাইৰেক্টৰ আছে কোনো পাৱাৰে নাই পাৱাৰ এণ্ড ফাংচনছ তেওঁ একো দিয়া নাই আমি চৰকাৰ দাবী কৰি আহিছোঁ যে সেপাৰেট ডাইৰেক্টৰেট ফৰ বড়ো এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজৰ যিজন ডাইৰেক্টৰ তেওঁ পাৱাৰ দিয়ক কিন্তু পাৱাৰ দিয়া হোৱা নাই 6.3 আপোনালোকে চাব 6.3 2020 27 জানুৱাৰী যেটো নেকি বড়ো পিছ একৰ্ড হৈ গ'ল স্কুল প্ৰভিন্সিয়েলাইজ কৰা from LP, ME, high school, college 6.3 কোনো কাৰ্যকৰী কৰা নাই আমি দুখ পাইছোঁ এটা চুক্তি হোৱাৰ পিছত আজিলৈকে যে কোনো কাৰ্যকৰী হোৱা নাই আমি বুজি পোৱা নাই কি কাৰণত হোৱা নাই তাৰপিছত চাব আপোনালোকে যে কেতিয়াবা আমাৰ এনেকুৱা লাগে যে আমি অসমৰ এটা পাৰ্ট এণ্ড পাৰ্চেল বড়োসকলে কেতিয়াও হোৱা নাই মানে কোৱা নাই যে আমি অসমৰ পাৰ্ট নহয় আমি সদায় কৈ আহিছোঁ যে হয় আমি অসমৰে পাৰ্ট কিন্তু কিছু ক্ষেত্ৰত এনেকুৱা হয় যে আমি 2023 ক্লাছ 11 আৰু 12ৰ বড়ো মাধ্যম ইন্ট্ৰডিউচ কৰিছোঁ তাৰ যিমানখিনি ট্ৰান্সলেশ্যন ৱৰ্কশ্বপ বড়ো সাহিত্য বাই বেয়াৰ কৰি কামটো কৰিলে আমি আসাম চৰকাৰক বাৰে বাৰে কৈছোঁ যে আমাক খৰচাটো অলপ দিয়ক আসাম চৰকাৰে এক পইচাও দিয়া নাই পিছত আমি BTC গভৰ্ণমেণ্টক প্ৰমোদ বড়ো ছাৰক যাই পেলাই তেখেতক ক'ব লগা হ'ল যে এই ক্ষেত্ৰত আপুনি সহায় কৰক সেইমতে আমাৰ প্ৰমোদ বড়ো ছাৰে আমাক সহায় কৰিলে আসাম গভৰ্ণমেণ্টে কোনো সহায় নকৰিলে কিন্তু আমি সকলোকে সমান হিচাপে আমি ল'ব বিচাৰোঁ এই ক্ষেত্ৰত আজি আমি এই পবিত্ৰ দিনত 18 মে আমি চৰকাৰক জাষ্ট জনাব বিচাৰিছোঁ আচলতে ডিছক্ৰিমিনেশ্যন আহিব নালাগে কাম কৰাৰ ক্ষেত্ৰত এটা মাধ্যম জীয়াই ৰখাৰ ক্ষেত্ৰত ডিছক্ৰিমিনেশ্যনটো আহিব নালাগে ডিছক্ৰিমিনেশ্যন থাকিব মানে এইটো থকাটো ঠিক নহয় আমি সেইটো ক'ব বিচাৰিছোঁ আপোনালোকে আচৰিত মাৰিব যে অসম চৰকাৰে কিছুমান আমাৰ নিচিনা সংগঠনক কোটি কোটি টকা দিয়ে কিন্তু বড়ো সাহিত্য বা যিমানখিনি কাম কৰাৰ পিছতো আমাক লাখ টকা দিবলৈ বিৰাট কষ্ট পায় অসম চৰকাৰে আমি বুজি নাপাওঁ আজি আমি ক'ব লাগিব যে যেহেতু আমাৰ বড়ো ভাষা বহুত উন্নতি মানে শিখৰত গ'ল আজি আমাৰ ক্লাছ 1ৰ পৰা LP স্কুলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈ গৈ পাইছে আমি বড়ো মাধ্যম কেনেকৈ আছে কেনেকুৱা নাই এই সময়ত আমি ৰাইজক ক'ব লাগিব ৰাইজক জনাব লাগিব আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি সেইটো আজি জনাইছোঁ যিয়ে নহওক আজি আমি বড়ো সাহিত্য বা পালৰ পৰা কিছুমান কথা আপোনালোকক জনালোঁ আৰু আমি আশা কৰিছোঁ অসমৰ গোটেই ৰাইজে চিন্তা চৰ্চা কৰিব বুজিব কিন্তু আমি কেতিয়াও কোৱা নাই যে আমি অসমীয়া ভাষাৰ বিৰোধী বুলি আমি কেতিয়াও কোৱা নাই কিন্তু আমি কৈছোঁ যে চৰকাৰে কিছুমান যিবিলাক সেন্টেন্স এটা মই আপোনাক ক'ব বিচাৰিছোঁ ইয়াত এটা অৰ্ডাৰ আছিলে গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী 6 মাজতো মই আপোনালোকক পঢ়ি শুনাইছোঁ The proficiency will be ascertained throughout Assam for Assamese language. However, in BTR and Bodo dominated area, faculty may be chosen by the individual college if the proficiency is confirmed for Bodo language instead of Assamese, as the same is also an essential language of the state. For Barak Valley, the proficiency will be tested in Bengali language. Also, as Bengali is the predominant language in the Barak Valley. Last sentence to sabo apnaloke. However, Assamese will be tested throughout the state. Kintu আজিৰ দিনত আপোনালোকে চাব আমি হেতু বিচাৰিছোঁ যে বিটিআৰত আমি বড়ো ভাষাটো কাৰো ওপৰত জাপি দিব বিচৰা নাই
বিটিআৰত আমি বড়ো ভাষা কাৰো ওপৰত জাপি দিব বিচৰা নাই ইয়াতে অসমীয়াও থাকিব বড়োও থাকিব কিন্তু বিটিআৰৰ বাহিৰত এনেকুৱা এটা মানে যেটো মেছেজ আহিছে এতিয়া যে বিটিআৰৰ বাহিৰত যিমানখিনি বড়ো আছে তেওঁলোকে কম্পালসৰি অসমীয়া মানে জানিব লাগিব আৰু অসম চৰকাৰৰ পলিচি আমি দেখিবলৈ পাইছোঁ যে বিটিআৰৰ বাহিৰত যিমানখিনি বড়ো মাধ্যম বিদ্যালয়সমূহ আছে বড়ো ভাষাক মানে শেষ কৰাৰ এটা ষড়যন্ত্ৰ কৰাটো আমি দেখিবলৈ পাইছোঁ আমি চৰকাৰক অনুৰোধ কৰিম তেনেকুৱা পলিচি লোৱাৰ পৰা যাতে বিৰত থাকে আমি সেইটো অনুৰোধ কৰিম আজি এই পবিত্ৰ দিনত যিসকল বড়ো ভাষাৰ কাৰণে কাম কৰি আজি এই পৰ্যায়লৈ বড়ো ভাষাক আনিছে মই এই সময়ত সকলোকে মানে বিনম্ৰ মানে সন্মান যাচিছোঁ আৰু আজি এই মিডিয়াৰ আমাৰ সন্মানীয় মিডিয়াৰ পাৰ্চনসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিটো নেকি মেছেজ এই মেছেজটো মই আপোনালোকক দিলোঁ ধন্যবাদ থেংক ইউ